নমস্কাৰ বন্ধুসকল, মই পিংকি শৰ্মা। আজি আপোনালোকৰ লগত থাইৰয়ডৰ বিষয়ে কথা পাতিম। তো বন্ধুসকল, থাইৰয়ড হৈছে এটা গ্লেণ্ড যি আমাৰ গলত থাকে। এই থাইৰয়ড হৰমন যেতিয়া আমাৰ বাঢ়ি যায় তেতিয়াও প্ৰব্লেম হয়, আকৌ যেতিয়া কমি যায় মানে যিমানখিনি থাকিব লাগে তাতকৈ কমি যায় তেতিয়াও আমাৰ প্ৰব্লেমে দেখা দিয়ে। মানে এই গ্লেণ্ড যেতিয়া ডিসবেলেন্স হয়, বেলেন্স নাথাকে, তেতিয়া আমাৰ শৰীৰত ওজন বাঢ়ি যায়, দুৰ্বল ভাৱ লাগে, বেছি টোপনি আহে, কোনো কাম কৰিবলৈ গৈ পাহৰি যোৱা, কোনো কথা মনত নাথাকে, চুলি সৰি যোৱা, আৰু এটা কমন সমস্যা ইৰেগুলাৰ পিৰিয়ড, ব্লিডিং বেছি হোৱা বা ইনফাৰ্টিলিটি বা বন্ধ্যাত্ব। এইবিলাক প্ৰব্লেম সাধাৰণতে হাইপোথাইৰয়ডিজমৰ ক্ষেত্ৰত দেখা যায়। কেতিয়াবা ঠাণ্ডা বেছি লগা, কোষ্ঠকাঠিন্য, এই প্ৰব্লেমবোৰ হৈ থাকে। আকৌ হাইপাৰথাইৰয়ডিজমত ওজন কমি যোৱা, হাত ঘামি যোৱা, পিৰিয়ড ইৰেগুলাৰ হোৱা, মানে শৰীৰত সমস্যাৰ হে নাই। আৰু থাইৰয়ডৰ মেডিচিনটো সদায় খায়ে থাকিব লাগে। মেডিচিন খালে কণ্ট্ৰল থাকে, বাট বডিৰ অৰ্গান যেনেকৈ কিডনি, পেটৰ প্ৰব্লেম বহু পৰিমাণে বাঢ়ি যায়। বিশেষকৈ এই মেডিচিনৰ এফেক্ট আমাৰ হাৰ্টত গৈ পেলাই হয়। বন্ধুসকল, সৰু এটা গলৰ সমস্যাই আমাৰ অল বডিতে প্ৰব্লেমৰ ক্ৰিয়েট কৰি দিয়ে। থাইৰয়ডৰ বাবে ৰেইকিত বহুত ভাল চিকিৎসা আছে। ইয়াৰ বাবে আপোনাৰ থ্ৰোট চক্ৰত হিলিং দিব লাগে, আৰু হিলিংই এনাফ। ভালকে হিলিং ল'লে SPT বুলি কয়। তো SPT যদি আমি দিওঁ তেতিয়াহ'লে মানে বেছি দিন নালাগে, আমাৰ থাইৰয়ড কণ্ট্ৰলত আহি যায়। ৰেইকি জনাসকলেহে হিলিং দিব পাৰে, বাট যিসকলে এতিয়ালৈকে ৰেইকি শিকা নাই, ৰেইকিৰ বিষয়ে নাজানে, সিহঁতে এঞ্জেল নং, সুইচ ৱাৰ্ড, ছিক্ৰেট কোড ব্যৱহাৰ কৰিব পাৰে। আজি মই কেইটামান নাম্বাৰ দি আছোঁ, বিশেষকৈ থাইৰয়ডৰ বাবে। কাইণ্ডলি নোট কৰি ল'ব। 86 স্পেচ 88 স্পেচ 694। এই নাম্বাৰ দিনত 2 বাৰ 18 বাৰকে জপ কৰিব লাগিব। 67। এই নাম্বাৰ দিনত 2 বাৰ মৰ্নিং ইভিনিং 45 টাইমছ জপ কৰিব লাগিব। 1611 স্পেচ 219। এই নাম্বাৰ বডিৰ লেফ্টত যিকোনো আপুনি হেণ্ডতো লিখিব পাৰে, থাইতো লিখিব পাৰে, লেফ্ট বডি পাৰ্টত লিখি থাকিব লাগিব। আৰু এইটো লিখাত ব্ল' পেন ইউজ কৰিব লাগিব। ইয়াৰ লগতে আমি খোৱা লোৱাৰ ওপৰতো মন দিব লাগিব, যেনে সয়াবিন অইল, ফাষ্ট ফুড, এইবোৰ যিমান পাৰোঁ এভইড কৰি চলিব লাগিব। তাৰ লগতে যিসকলে বহুত দিনৰ পৰা মেডিচিন খাই আছে, বহুত দিন হৈ গ'ল থাইৰয়ডৰ প্ৰব্লেম, এইখিনিৰ লগতে সৰ্বাংগ আসন কৰিব পাৰে। সৰ্বাংগ আসন, হলাসন বিশুদ্ধ চক্ৰ ষ্ট্ৰং কৰে। দিনত 2 বাৰ
পাঁচবাৰকে এই আসন কৰিব পাৰিলে বহুত ভাল ফল পাব। সো বন্ধুসকল, বাস এই পুরা প্যাকেজ যদি ফলো করে 100-এর ভিতৰত 100% শিওর থাইৰয়েডে নিজৰ বেডিং বান্ধিবই লাগিব, ৰক্ষা নাই। আৰু আজি থাইৰয়েডৰ বাবে যিমানখিনি এই ভিডিঅ'ত দিলোঁ, ইয়াৰ জৰিয়তে যদি মই এজনকো সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ ভিডিঅ' বনোৱাটো সাৰ্থক হ'ব। তো বন্ধুসকল, মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগি থাকে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।